নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ মনি আছামিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি হৈছে 14 নৱেম্বৰ। 14 নৱেম্বৰ শিশু দিৱসৰ দিনটোত প্ৰতিটো শিশুলৈ মোৰ হিয়া ভৰা শুভেচ্ছা থাকিল। প্ৰতিটো শিশুৱে যেন সুস্থ সবল হৈ থাকক আৰু শিক্ষাৰ দিশতো যেন প্ৰতিটো শিশুৱে উন্নতি লাভ কৰে। আজি ভাবিছোঁ মই বইলে খাম। স্কিনৰ বহুত প্ৰব্লেম হৈছে মোৰ। ঘৰৰ বাকী সকলেও বোলে মোৰ লগতে বইলে খাব, সেইটো কাৰণে এনেকৈ বনাম। আদা নহৰু আৰু জলকীয়াৰ দি অইলি বস্তু নাখাওঁ। অইলি খাই মোৰ বহুত স্কিনৰ প্ৰব্লেম হৈছে, অকণমান কমাওঁ বুলি ভাবিছোঁ। আৰু লাই শাক বনাই দিম বেলেগৰ কাৰণে, বাকীসকলে খাব লাই শাকৰ চব্জি। এনেকৈ মই কুকাৰতে গোটেইখিনি ভৰাই দিম। মচুৰ দালি দিছোঁ, গোটেইখিনি ভৰাই মই কুকাৰৰ মুখনিখনৰ ৰাবাৰডাল মই আঁতৰাই ৰাখিম। লগতে হাঁহকেইটাৰো পেট বজাৰটো কৰি লৈছোঁ। খাবলৈ চিঞৰি আছে, এইকেইটাক দি লওঁ। বেলিটো কিমান ধুনীয়া লাগিছে চা ন। ভালকে নাই পকা ধানখিনি
বহুত দূৰলৈকে আহি গৈছোঁ। এইখিনি ধান নাই পকা চোৱা, ভালকৈ নাই পকা হয় নাই? ব'লাচোন প্ৰথম। পথাৰলৈ আহিলোঁ ধান চাবলৈ। ধান দাবৰ হৈছে, ধানবোৰ পকিছে আৰু এয়া। আৰু 2-3 দিনৰ পাছৰ পৰা দাব পৰা হ'ব, ভালকৈ পকিবগৈ। পথাৰত দেখিব আৰু এতিয়া আমাক, বিশেষকৈ মোক। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ। যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।